নমস্কাৰ আন্তৰিক স্বাগতম জনাইছোঁ মোৰ চেনেল পূৰবী ইউনিক কালেকশ্যনলৈ পুনৰ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আজি থাম্বনেইলটো দেখি আপোনালোকে গম পাইছে, হয় আজি প্ৰথমবাৰৰ বাবে আপোনালোকে মোৰ ভিডিঅ'ত পাব চিলভাৰ বেষ্টৰ জুৱেলাৰী আৰু হ'ব বহুত বেছি ৰিজনেবল প্ৰাইজত, কাৰণ আপোনালোকে ইমিটেশ্যন জুৱেলাৰী কপাৰ বেষ্টৰ জুৱেলাৰী যিহেতু ৰিজনেবল প্ৰাইজত পায় আৰু বহুতে যিসকলে মোৰ পৰা ইমিটেশ্যন লৈছে তাৰপিছত কপাৰ লৈছে তেওঁলোকৰ ডিমাণ্ড যে মই যাতে চিলভাৰ বেষ্টৰ জুৱেলাৰী আনো, আৰু আপোনালোকৰ অনুৰোধ মৰ্মে মই আজি চিলভাৰ বেষ্টৰ কেইটামান জুৱেলাৰী লৈ আহিছোঁ আৰু প্ৰাইচবোৰো হ'ব বহুত বেছি ৰিজনেবল। গতিকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে, কাৰণ চিলভাৰ বেষ্টৰ জুৱেলাৰী ইয়াৰ আগতে মই কেতিয়াও দিয়া নাই। এই ভিডিঅ'টো একচুৱেলি মানে এটা ডিমাণ্ডিং ভিডিঅ' হয়, মানে কইনাসকলৰ ডিমাণ্ডিং ভিডিঅ' হয়। গতিকে আপোনালোকৰ অনুৰোধ মৰ্মে চিলভাৰ বেষ্টৰ লৈ আহিছোঁ জুৱেলাৰী আৰু শ্বেয়াৰ কৰিব পুনৰ জনাইছোঁ, লগতে ভিডিঅ'টো লাইক কৰিব আৰু যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বাটনটো অল কৰিব। এতিয়া আপোনালোকক দেখাওঁ কেনেকুৱা ধৰণৰ চিলভাৰ বেষ্টৰ জুৱেলাৰী আনিছোঁ বলক। আৰু প্ৰথম জুৱেলাৰীটো আনিছোঁ এটা ঢোল ছেট, আৰু এই ঢোলটো আপোনালোকে দেখিছে চাগে, এখন ফটোত মই পাইছিলোঁ, তাৰ ডিজাইনটোৱে লোৱা হৈছে দীপলিনা ডেকাই পিন্ধি থকা ফটোখন মই আপোনালোকক দেখাই দিম। এইটো চাওক, এডাল ব্ৰাইডেল হ'ব, যথেষ্ট দীঘল হ'ব কাৰণ আজিকালি দীঘলকৈ পিন্ধে, আৰু হ'ব এইটো চাওক, এইটো একেবাৰে ৰূপৰ হয়, চিলভাৰ বেষ্ট হয়, চিলভাৰৰ ওপৰত চিলভাৰ পলিচ থাকিব, এইটো এটা মৃদং চাওক, আৰু ইয়াত এনেকৈ চিলভাৰ বল থাকিব, তাৰপাছত গোটেইখিনি ঘিচিমণিৰে গাঁঠা থাকিব। এইটো হ'ব যথেষ্ট ধুনীয়া হেভি হয়, তাৰে ইয়েৰিংযোৰ থাকিব এনেকুৱা চাওক। আৰু এইটো হ'ব প্ৰথম চিলভাৰ বেষ্টৰ মোৰ ভিডিঅ'ত মোৰ চেনেলত প্ৰথম চিলভাৰ বেষ্টৰ জুৱেলাৰী হয়। এইটো চাওক, এইযোৰ হ'ব ইয়েৰিংযোৰ, মই আপোনালোকক পিন্ধি দেখাই দিছোঁ। আৰু এইটো হ'ব চাওক, দেখিছে ইমানটো হ'ব, আৰু আপোনালোকে দীঘল কৰিও পিন্ধিব পাৰিব, যিমান মন যায় আপোনালোকে দীঘল কৰি পিন্ধিব পাৰিব, আপোনালোকে চুটি কৰিও পিন্ধিব পাৰিব। এইটো হ'ব আৰু এই জুৱেলাৰীটোৰ প্ৰাইচ হৈছে 6500, 6500 মাত্ৰ। কাৰণ আপোনালোকে গম পায় অলৰেডি ৰূপৰ ওপৰত ৰূপৰ পলিচ কৰা দাম অলৰেডি বেছি। হয়তো আপোনালোকে এইটো দোকানত বনাব গ'লে 9000, বেলেগত কিনিব গ'লে 8000 তেনেকুৱা পৰিব, কিন্তু আজি আপোনালোকে মোৰ চেনেলত মাত্ৰ 6500 টকাতে পাইছে, লগতে আপোনালোকে লাইফ টাইম ৱাৰেণ্টি পাইছে, গোটেই জীৱনভৰ ৱাৰেণ্টি পাইছে। এটা বহুত বেছি ৰিজনেবল প্ৰাইজত কম দামত গোটেই জীৱন ৱাৰেণ্টি পাইছে। গতিকে আপোনালোকে যদি ল'ব বিচাৰে তেন্তে আপোনালোকে স্ক্ৰীণত যিটো ফোন নম্বৰ আহিছে তাতে স্ক্ৰীনশ্বট লৈ বুকিং কৰিব পাৰে। এই সকলো যিহেতু চিলভাৰ বেষ্টৰ প্ৰথম দিছোঁ, গতিকে আপোনালোকে নিজেও ডিজাইন দিব পাৰে, আপোনালোকে যিটো ডিজাইন দিয়ে আমি সেইটো ডিজাইনতো কাষ্টমাইজ কৰি আপোনালোকক বনাই দিম। লগতে আপোনালোকক এইটো লাগিলেও ইয়াৰ আপোনালোকে গল্ডেন পলিচ তেনেকুৱা আপোনালোকক যেনেকুৱা ডিজাইন লাগে মিনিমাম আপোনালোকে 15ৰ পৰা 30 দিন দিব লাগিব, আমি আপোনালোকক কাষ্টমাইজ কৰি তেনেকুৱা এই ডিজাইনত ৰেডি কৰি দিব পাৰিম। এবাৰ দেখাওঁ আপোনালোকক নেক্সট জুৱেলাৰীটো বলক। এবাৰ দেখাইছোঁ আপোনালোকক এপাত গলপতা, চিলভাৰৰ গলপতা হ'ব, আৰু এইটো হৈছে চাওক ব্লু কালাৰৰ গলপতা আপোনালোকক দেখাইছোঁ। এইবোৰ ছাইডৰবোৰ হ'ব চিলভাৰত আছে আৰু চিলভাৰ পলিচ হ'ব, লগতে এইখিনি আপোনালোকে গ্লাছ বিটছ পাব, আৰু কালাৰ আপোনালোকৰ ৰেড, ব্লু, য়েল্ল', পিংক যেনেকুৱা লাগে আপোনালোকে তেনেকুৱাও আমাক ৰেডি কৰিবলৈ ক'ব পাৰিব। বৰ্তমান আপোনালোকক মই ব্লু কালাৰ দেখাইছোঁ, কাৰোবাৰ যদি ব্লু কালাৰডাল পচন্দ হয় তেন্তে ল'ব পাৰিব, লাইফ টাইম ৱাৰেণ্টি পাব। এইডাল ইয়েৰিংযোৰ থাকিব টপত চাওক, এনেকুৱা টাইপৰ তিনিটাকৈ লটকান থাকিব, যথেষ্ট ধুনীয়া হয় এডাল গলপতা, ব্ৰাইডেল গলপতা, আৰু আপোনালোকে জেনেৰেলকৈও পিন্ধিব পাৰিব, লগতে আপোনালোকৰ যদি বিয়া আছে তেন্তে আপোনালোকে ল'ব পাৰে। এইডাল হ'ব গলপতাডাল চাওক, মই পিন্ধি দেখাই দিছোঁ। এইযোৰ হ'ব ইয়েৰিংযোৰ, আৰু এইডাল হ'ব গলপতাডাল। অৱশ্যে মোক এই গলপতাডালে ভাল দেখা নাই, কিন্তু আপোনালোকক ভাল দেখিব। বোধ কৰোঁ মোৰ ডিঙিটো চুটি কাৰণে এইটো ভাল লগা নাই, কাৰণ এইডাল বহুত কেইটা লাইন আছে, যিসকলৰ ডিঙিটো দীঘল তেওঁলোকক বেছি ধুনীয়া লাগিব এই গলপতাডালে। আৰু এইডালৰ প্ৰাইচ হৈছে 3600, অনলি 3600ত আপোনালোকে লাইফ টাইম ৱাৰেণ্টি পাব, লগতে আপোনালোকে ৰাখিবৰ বাবে ধুনীয়া বক্স পাব। চিলভাৰ বেষ্টৰ এডাল ধুনীয়া গলপতা অনলি 3600ত আপোনালোকে ল'ব পাৰে। নেক্সট পুনৰ এডাল চিলভাৰ বেষ্টৰ আপোনালোকক গলপতা দেখাওঁ। এইডাল হ'ব ষ্ট'নৰ গলপতা চাওক, এইটো কিন্তু গ'ল্ড পলিচ হ'ব, চিলভাৰত গ'ল্ড পলিচ হ'ব। এইটো চাওক বেক চাইডটো দেখিছে, বিৰাট ধুনীয়া, ইয়াত ষ্ট'ন লগোৱা আছে, হোৱাইট ৰেড এনেকুৱা টাইপৰ কম্বিনেশ্যনত বনোৱা হৈছে।
ৰূপৰ ওপৰত সোণৰ পানী চৰোৱা হৈছে আৰু এইটো আপোনালোকে লাইফ টাইম ৱাৰেণ্টি পাব গলপতাডালত দেখিছে বিৰাট ধুনীয়া এডাল গলপতা আপোনালোকে সকলো ঠাইলৈ পিন্ধিব পাৰিব লগতে একদম বিয়াৰ বাবে এটা এণ্টিক পিচ আৰু ইয়াৰ ইয়েৰিংছো মই দেখাই দিওঁ আপোনালোকক ইয়েৰিংছো থাকিব চিম্পলত এনেকুৱা টাইপৰ চাওক এইডাল হ'ব গলপতাডাল চাওক আপোনালোকে মই পিন্ধি দেখাইছোঁ কিমান ধুনীয়া কাম চাওক মই ডিঙিতে মাত্ৰ দেখাই দিছোঁ বিৰাট ধুনীয়া লাগিব আৰু এইযোৰ হ'ব তাৰে ইয়েৰিংযোৰ দেখিছে আৰু ইয়াৰ প্ৰাইচ হৈছে 3500 3500 টকা আপোনালোকে ৰাখিবৰ বাবে ষ্ট'ৰেজৰ বক্স পাব লগতে জনাওঁ এইটো আপোনালোকে লাইফ টাইম ৱাৰেণ্টি পাব গোটেই জীৱনভৰ ৱাৰেণ্টি পাব এইটো দেখিছে গতিকে আপোনালোকে ল'বৰ বাবে স্ক্ৰীনশ্বট লৈ সোনকালে বুকিং কৰিব পাৰে যিটো ফোন নম্বৰ আছে তাতে আপোনালোকে হোৱাটছএপত মেছেজ কৰিব পাৰে আৰু এইখিনিতে জনাওঁ কেছ অন ডেলিভাৰী নহ'ব আপোনালোকে অনলাইন পে' কৰি ল'ব লাগিব পুনৰ আৰু এডাল গলপতা দেখাওঁ এইডাল অলপ ডিজাইনটো বেলেগ আৰু এইটো গ্ৰীণত হ'ব কাৰণ বহুতে গ্ৰীণো বিচাৰে আজিকালি এইটো চাওক গ্ৰীণ কালাৰ দেখিছে ষ্ট'নবোৰৰ চাইনিং আৰু ওপৰতে থাকিব ৰেড সৰু সৰুকৈ তাৰপাছত এনেকুৱা গ্ৰীণ কালাৰ ষ্ট'ন থাকিব এডাল হ'ব গলপতাডাল বাকী চিলভাৰৰ ওপৰত গ'ল্ড পলিচ হ'ব লাইফ টাইম আপোনালোকে ৱাৰেণ্টি পাব ইয়াৰে ইয়েৰিংযোৰ দেখিছে এনেকুৱা টাইপৰ থাকিব ৰাণী পিংকৰ ষ্ট'ন তাৰপৰা ৰেড ষ্ট'ন আৰু এনেকুৱা অলপ হেংগিং হ'ব বিৰাট ধুনীয়া এডাল গলপতা এইটো হ'ব তাৰ ইয়েৰিংযোৰ দেখিছে লগতে মই আপোনাক দেখাই দিছোঁ ওচৰৰ পৰা চাওক গলপতাটো দেখিছে এইটো হ'ব বিৰাট ধুনীয়া লাইফ টাইম ৱাৰেণ্টি পাইছে মাত্ৰ 3500 টকা অনলি 3500 পে' কৰি আপোনালোকে গোটেই জীৱনৰ কাৰণে এটা ৱাৰেণ্টি থকা ল'ব পাৰে জুৱেলাৰী আৰু এইটো ৰূপৰ ওপৰত গ'ল্ড পলিচ হ'ব লগতে এইটো ফিংগাৰিং দেখিছে যদি আপোনালোকৰ পচন্দ হয় আপোনালোকে ল'ব পাৰিব কাষ্টমাইজ কৰিব পাৰে ইয়াত কালাৰ বেলেগ দিব পাৰিব আৰু এই ফিংগাৰ ৰিংটো ৰূপৰ হয় ৰূপৰ ওপৰত ৰূপৰ পলিচ হ'ব ফিংগাৰ ৰিংটো প্ৰাইচ হ'ব 1200 টকা পায় এইটো প্ৰথম ভিডিঅ' হয় চিলভাৰ বেষ্টৰ ভিডিঅ' গতিকে যিহেতু প্ৰথম ষ্টাৰ্ট কৰিছোঁ গতিকে মই বহুত বেছি ষ্টক অনা নাই মাত্ৰ কেইটামান আনিছোঁ এতিয়া আপোনালোকক দেখালোঁ এতিয়া দেখাওঁ আপোনালোকক মই কপাৰ বেষ্টৰ জুৱেলাৰী কাৰণ কপাৰবোৰ প্ৰায় সকলোৱে এফৰ্ড কৰিব পাৰে এফৰ্ডেবল হয় আৰু যিসকলৰ বিয়া আছে তেওঁলোকৰ কাৰণে ৰিকুৱেষ্ট মতে আচলতে চিলভাৰৰ বনোৱা হৈছে তো আপোনালোকে অৰ্ডাৰ কৰিব পাৰে আৰু আপোনালোকৰ বুকিং অনুযায়ী চাই পেলাই মই আৰু আনি থাকিবলৈ চেষ্টা কৰিম এইবাৰ দেখাওঁ আপোনাক কপাৰৰ বলক তাৰ আগতে ভিডিঅ'টো যদি এতিয়াও লাইক কৰা নাই আৰু চাই আছে প্লিজ লাইক বাটনটো আপোনালোকে ক্লিক কৰিব পাৰে প্ৰথম কপাৰৰ গহনাটো আনিছোঁ এটা গলপতা দেখিছে এটা ৰেড কালাৰৰ গলপতা আগতে এনেকুৱা আনিছোঁ কিন্তু তলফালে চেইন নাছিল এতিয়া তলফালে চেইন থাকিব এনেকুৱা যথেষ্ট ধুনীয়া বিৰাট ধুনীয়া ৰেড কালাৰৰ এডাল আৰু এইটো কপাৰৰ হ'লেও আপোনালোকে ব্ৰাইডেল হিচাপে ইউজ কৰিব পাৰে বহুতে মোৰ পৰা কপাৰৰ লৈ পেলাই ইমিটেশ্যন লৈ পেলাই ব্ৰাইডে পিন্ধে মোক ফটো দিয়ে আপোনালোকেতো মোক ফেচবুক পেজ আৰু ইনষ্টাত পাইছে পূৰবী ইউনিক কালেকশ্যন তাতে আপোনালোকে ফ'ল' নকৰিলে কৰিব পাৰে আৰু তাতে মই ৰিভিউসমূহ ফটোসমূহ আপলোড কৰি থাকোঁ এইটো চাওক এটা বিৰাট ধুনীয়া হয় গলপতা পিন্ধিলে যথেষ্ট ধুনীয়া লাগে আৰু আপোনালোকে 1 year ৰিপলিছ ৱাৰেণ্টি পাব লগতে ষ্ট'ৰেজৰ বক্স পাব আৰু এইটো হ'ব তাৰে টপত ইয়েৰিংছটো ল'ব বিচাৰিলে গম পাই আপোনালোকে স্ক্ৰীনশ্বট লৈ বুকিং কৰিব পাৰে প্ৰাইচ হৈছে 1050 টকা 1050 অনলি ভাবিলোঁ আপোনালোক পিন্ধিয়ে দেখাই দিওঁ যাতে আপোনালোকে ডিজাইনটো ভালকৈ বুজি পায় এইটো হ'ব চাওক 1050 নেক্সট আপোনালোকক দেখাইছোঁ এটা পেণ্ডেণ্ট দেখিছে এটা এইটো হ'ব এটা ষ্ট'নৰ জাপি ধানচিৰা জাপি ইয়াতে হোৱাইট ধান ষ্ট'ন আছে আৰু ৰাণী পিংকৰ ধান ষ্ট'ন আছে দেখিছে মাজত এটা থাকিব ষ্ট'ন আৰু এনেকৈ থাকিব আৰু ইয়াৰ লগতে থাকিব ইয়াৰ ইয়েৰিংছটো এইটো হ'ব এইটো আপোনালোকে ইয়াৰ লগতে আপোনালোকে চেইন পাই যাব মটৰমণি চেইন পাই যাব ৰাখিবৰ বাবে ধুনীয়া বক্স পাব 1 year ৱাৰেণ্টি পাব আৰু ইয়াৰ লগত যদি আপোনালোকে অলপ মিহি সৰু চেইনটো লয় মটৰমণিৰ সাইজটো সৰু তেতিয়া আপোনালোকৰ হ'ব 1500 টকা 1500 আৰু যদি সাইজটো আপোনাৰ অলপ ডাঙৰ লাগে অলপ মোটা লাগে তেতিয়া আপোনালোকে প্ৰাইচটো হ'ব 1600 টকা 100 টকা বাঢ়িব বাকি মই ফটো এটাচ কৰি দিম আপোনালোকে চাব পাৰে যদি আপোনালোকৰ পছন্দ হয় আপোনালোকে স্ক্ৰীনশ্বট লৈ বুকিং কৰিব পাৰে নেক্সট এডাল গলপতা লৈ আহিছোঁ কপাৰৰ বিৰাট ধুনীয়া এডাল গলপতা চাওক এনেকৈ তলফালে সৰু সৰুকৈ এনেকৈ ডিজাইনত ফুলকেইটা ওলমি থাকিব আৰু পিছফালে আপোনালোকে যথেষ্ট দীঘল চেইন পাই যাব এডজাষ্ট কৰিবলৈ এই সকলোবোৰ হ'ব মিনা আপোনালোকে 1 year ৰিপলিছ ৱাৰেণ্টি পাব চাওক বেক চাইডটো এডাল ধুনীয়া সকলোৰে পছন্দিতা গলপতা হয় আৰু ইয়াৰ লগত আচলতে ইয়াৰ যিটো ইয়েৰিংছ হ'ব সেইযোৰ বহুত বেছি ধুনীয়া
চাওক এইযোৰ হ'ব ইয়েৰিংযোৰ দেখিছে বহুত বেছি ধুনীয়া হয় ইয়েৰিংযোৰ আৰু এইটো আপোনালোকে 1 year ৰিপলিছ ৱাৰেণ্টি পাব ইয়াৰ প্ৰাইচ হৈছে 1650 মাত্ৰ 1650 টকাত আজি আপোনালোকে ল'ব পাৰিব ইয়েৰিংযোৰ পিন্ধি দেখাইছোঁ মই কলপতাল পিন্ধি দেখুৱা নাই আৰু নেক্সট আপোনালোকক এটা দুগদুগী দেখাওঁ এইটো চাওক এনেকুৱা গোল্ডেন মণিৰে গাঠা থাকিব আৰু এইবোৰ হ'ব কপাৰ ওপৰত গোল্ড পলিছ তাৰপাছত এইটো থাকিব দেখি চাইজটো ইমানটো মিডিয়াম চাইজ হয় বেছি সৰু নহয় এইটো হ'ব তাৰে বেক চাইডটো আৰু ইয়াতে লাইট পিংক বেবী পিংক আৰু ডাৰ্ক পিংক আছে ধুনীয়া এডাল দুগদুগী সকলো এজৰ মানুহে পিন্ধিব পাৰে সকলো ঠাইলৈ পিন্ধিব পৰা এডাল দুগদুগী যথেষ্ট ধুনীয়া 1 year আপোনালোকে ৱাৰেণ্টি পাব আৰু প্ৰাইচ হৈছে 1080 টকা যদি আপোনালোকৰ পছন্দ হৈছে আপোনালোকে ল'ব পাৰিব পে' কৰি লগতে মই ইয়েৰিংযোৰ দেখাই দিওঁ এইযোৰ চাওক তাৰে ইয়েৰিংযোৰ ইমানটো হ'ব লেন্থটো বাকী আপোনালোকে এডজাষ্ট কৰি পিন্ধিব পাৰিব দীঘল কৰিও পিন্ধিব পাৰিব কাণফুলটো দেখিলে 1080 টকা হয় নেক্সট পুনৰ এডাল গলপতা দেখাওঁ ধুনীয়া এডাল ষ্টনৰ গলপতা এইডাল আপোনালোকে মানে ইমান বেছি ধুনীয়া যে আপোনালোকে চিলভাৰ নললেও হ'ব একেবাৰে চিলভাৰ যেন লগা এডাল গলপতা চিলভাৰ বেষ্টত নিচিনা এডাল গলপতা চাওক যথেষ্ট বহুত বেছি ধুনীয়া মানে ৰাণী পিংক আৰু হোৱাইট ষ্টনেৰে বনোৱা হৈছে 1 year ৰিপলিছ ৱাৰেণ্টি পাব এডজাষ্ট কৰিব পাৰিব বহুত ধুনীয়া হয় একেবাৰে চিলভাৰ বেষ্ট যেন লাগিব হেভি হয় এইডাল হ'ব গলপতা এইটো এনেকৈ আপোনালোকে পিন্ধিব পাৰিব চাওক ইয়েৰিংযোৰ থাকিব এনেকুৱা টাইপৰ আৰু প্ৰাইচটো হৈছে 1650 টকা মাত্ৰ 1650 টকা পে' কৰি আপোনালোকে ল'ব পাৰিব নেক্সট দেখাইছোঁ এটা দুগদুগী অলপ আগতে যিটো দুগদুগী দেখাইছিলোঁ ছেইম চাইজটো ছেইম হ'ব দেখিছে এইটো থাকিব ব্লু কালাৰত আৰু এইটো হ'ব বেক চাইডটো চাওক ছেইম দুগদুগী হয় মাত্ৰ কালাৰটো ব্লু আৰু ইয়াত থাকিব মাত্ৰ মটৰ মণি এডাল দেখিছে ইয়াত থাকিব ডাঙৰ ডাঙৰ গল্ডেন মণি আৰু মাজতে দুটা পোৱাল মণি কিন্তু এডাল মটৰ মণি দিয়া হৈছে ইয়াৰ ইয়েৰিংযোৰ থাকিব টপত 1 year ৱাৰেণ্টি পাব আপোনালোকে আৰু প্ৰাইচটো হৈছে 950 টকা 950 অনলি ৰাখিবৰ বাবে আপোনালোকে বক্স পাব ল'বৰ বাবে আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰে পুনৰ ছেইমে দুগদুগী দেখাওঁ মাত্ৰ কালাৰটো বেলেগ কালাৰটো ব্লু অলপ আগতে ব্লুৱে দেখালোঁ 950 টকাত কিন্তু তাতে দিছিলোঁ মটৰমণি চেইন আৰু এইডাল হ'ব এনেকুৱা টাইপৰ বিৰাট ধুনীয়া ঘিচি মণিৰে গাঠা আছে চাওক বাকী একেই দুগদুগী চাওক ছেইম দুগদুগীটোতে গাঁথনিটো মাত্ৰ বেলেগ ইয়াত আপোনালোকক মই ঘিচি মণিৰে গাঁঠি দিছোঁ এনেকুৱা হ'ব গোল্ডেন মণি পোৱাল মণি থাকিব আৰু প্ৰাইচটো 100 টকা বেছি হ'ব 950 টকা হয় আৰু চৰি আগৰডাল 950 টকা এইটো হ'ব আপোনাৰ 1050 টকা দেখিছে এইটো হ'ব ল'ব বিচাৰিলে আপোনাক স্ক্ৰীনশ্বট ল'ব পাৰে 1050 টকা আৰু এইবাৰ দেখাওঁ আজি ভিডিঅ'টোৰ শেষৰটো জুৱেলাৰী আৰু এইটো ছেইম দুগদুগী চাওক মাত্ৰ কালাৰটো বেলেগ ইয়াতে ব্লু আৰু ফিৰোজা কালাৰ আছে বহুতে আজিকালি ফিৰোজা কালাৰ বিচাৰে গাঁথনিটো তেনেকৈ হ'ব ফিৰোজা কালাৰ থাকিব আৰু ব্লু কালাৰ থাকিব দেখিছে আৰু প্ৰাইচটো ছেইম হ'ব 1050 টকা ইয়েৰিংযোৰ টপত আহিব ছেইম হ'ব 1 year ৰিপলিছ ৱাৰেণ্টি পাব লগতে ৰাখিবৰ বাবে ধুনীয়া এটা ভেলভেট বক্স পাব যিহেতু বহুতে দুগদুগী বিচাৰি থাকে গতিকে আজি আপোনালোকক মই প্ৰায় বেছিভাগ দুগদুগীয়ে দেখালোঁ আৰু এইকেইটা চাওক 3টা দুগদুগী আৰু এটা মই পিন্ধি আছোঁ এইটো 4টা দুগদুগী দেখালোঁ 1050 1050 1050 এইটো হ'ব চেইনত থকাটো 950 চ' আপোনালোকৰ পচন্দ হ'লে আপোনালোকৰ যিটো পচন্দ হয় আপোনালোকে ল'ব পাৰে আৰু ইমানখিনি আছিলে ইমানখিনি জুৱেলাৰী দেখালোঁ আজি আপোনালোকক ভিডিঅ'টোত চিলভাৰৰ দেখালোঁ লগতে কপাৰৰ দেখালোঁ আশা কৰোঁ আপোনালোকে ভাল পাইছে আৰু যদি লাইক কৰা নাই পুনৰ ৰিকুৱেষ্ট কৰিছোঁ লাইক কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিব পাৰে লগতে আপোনালোকে আপোনালোকৰ চিনাকিসকলক শ্বেয়াৰ কৰিব পাৰে যদিহে ভিডিঅ'টো ভাল পাইছে বাকী আপোনালোকে সময় দিয়াৰ বাবে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল